অনচু এতিয়া উঠিছে বাহ ইমান দেৰি স্কুল বন্ধ বুলি এতিয়া শুই উঠিছে ৰাতিপুৱা 8:30 বাজিলে দেউতা কামলৈ গ'ল এতিয়া উঠিছে উঠি এয়া টিভি চাই আছে কাৰ্টুন ল খাই ল টিভি চাই চাই খাই থাক আৰু স্কুল নাই ড্ৰয়িংখিনি কৰি ল'ব লাগিছিলে গা ধোৱাৰ আগতে শাকখিনি চাফা কৰি লওঁ খুতুৰা শাক বনাম আজি দুপৰীয়া মাছৰ লগত সেই চাফা কৰি লওঁ মাছো বাছি ল'লোঁ কুটি বাছি চাফা কৰি ল'লোঁ এতিয়া নমস্কাৰ বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোৰে আশা কৰিছোঁ ভালে আছে আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ কাম কৰি থাকোঁতে সময় ভালেখিনি হৈ গ'ল এতিয়া আৰম্ভ কৰি দিছোঁ এতিয়া দুপৰীয়া 12টা বাজিছে মই দুপৰীয়া খানা বনাওঁ বুলি লৈছোঁ খুতুৰা শাকখিনি ভাল ধৰণে ভাজি লৈছোঁ বিলাহী আলু দি ভাজি লোৱা হোৱাৰ পাছত ইয়াত গৰম পানী দি দিম গৰম পানী দি উতল আহিবলৈ এইফালে পিঁয়াজ ভাজি আছোঁ কণী আলুৰ দম বনাম মানে ল'ৰাটোৱে নাখায় মাছৰ জোল মাছ নাখায় সেইকাৰণে মই এটাৰ কাৰণে কণী আলু দম বনাম এইফালে ৰেডি কৰিছোঁ এইটো কণী আলু দম ইয়াত এতিয়া মই এইখিনি খুতুৰা শাকখিনি উতলিলে ইয়াত মই এতিয়া মাছকেইপিচ দি লওঁ অকণমান লৰাই দিওঁ তাৰপাছত ঢাকোন লগাই থৈ দিম পানী কমিলে মানে নমাই দিম আৰু এইজোপা ভেকুৰী হয় চিঙিম কেইটামান অকণমানি অকণমানি এইকেইটা এইবিলাকৰ সৰু সৰু কিন্তু পুৰিব লাগে পুৰি অকণমান খাই গোটেই কাঁইতে ইমান সৰু সৰু কাঁইট আছে এইবিলাক ইমান অকণমানি অকণমানি কাঁইট আছে এইবিলাক সৰু সৰু কাঁইটৰ মাজত ছিঙিব লাগে ভেকুৰী ছিঙি থাকোঁতে কাঁইতে ফুটিলে সেইকাৰণে আৰু নিছিঙিলোঁ এই অকণমান ছিঙিলোঁ এইকেইটা অকণমান গেছত সেকি লওঁ তেতিয়া খাবলৈ ভাল লাগে দুপৰীয়া খানা ৰেডি হৈ গ'ল এইফালে আছে মাছৰ লগত খুতুৰা শাকৰ জোল এইফালে ভেকুৰী আৰু এয়া মাছ শুকান ফ্ৰাই এইফালে জলকীয়া খাই লওঁ ভাতকেইটা তাৰপিছত লগ পাই আছোঁ আপোনালোকক আজি ইমান গৰম দিন আহিলে আহিলে লাগি গৈছে গৰম পৰিছে আজি বহুত মানে বাহিৰতে বহি আছো গৰমি বহুত সোমাই আছে এতিয়া আবেলি 4:30 বাজিলে 5টা বাজিব হ'লগৈ দুপৰীয়া ভাত খাই অলপ আৰাম কৰিলোঁ মানে টিভি চালোঁ আৰু টিভি চাই এতিয়া ভাবিছোঁ ফুলগছবিলাকত পানী দিওঁ ফুলগছবিলাকত পানী দি লওঁ শুকাই গৈছে এইকেইদিন গৰম পৰিছে যে সেইকাৰণে তো এই বাৰান্দাটো লগাইছোঁ ওপৰৰ ফালে এয়া চাব অলপ ফুলি আছে নাৰ্জী ফুল হয় আশা কৰিছোঁ আপোনালোকে আজি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰলৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ আকৌ এদিন নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে থেংক ইউ বাই বাই